যদি আপোনালোকক আমাৰ প্ৰতিষ্ঠা দিৱসৰ ভিডিঅ'টো লাগে তেনেহ'লে কৈ দিব। মই এডিট কৰা আছে কিন্তু ভিডিঅ'টো দিয়া হোৱা নাই কাৰণ গম পালেই পৰীক্ষা লগাই দেখিছে। এতিয়া মালা লগাই দিলোঁ আৰু ধূপকেইডাল আছে, ধূপকেইডালো সোনকালে লগাই দিওঁ। এইফালে আছে আমাৰ মিনি মানে মেকুৰীজনী কিমান মৰম লগাই দেখিছে। এয়া আছে আজি আমাৰ বিশ্বকৰ্মা পূজাৰ খানা। এতিয়া জিমতো চাকি জ্বলাবলৈ আহিলোঁ দেখিছে। ফ্ৰেণ্ডছ সকলো ৱেলকাম বেক টু মাই টিউচন মাষ্টাৰ MX TV। আৰু আজি হৈছে বিশ্বকৰ্মা পূজা, গতিকে সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাইছোঁ। আৰু লগতে আমাৰ ঘৰতে সৰু সুৰাকৈ বিশ্বকৰ্মা পূজা পাতিছোঁ, তাৰে অলপ ভিডিঅ' কৰি আপোনালোকক দেখুৱাই দিম বুলি ভাবিলোঁ, যিটো ভিডিঅ' একেবাৰে দিব পৰা নাছিলোঁ কাৰণ পৰীক্ষা পালে ওচৰত। আৰু লগতে মই যিটো জিমত মানে ক্লাবত প্ৰেক্টিছ কৰি থাকোঁ তাতে এটা জিমো আছে, তো তাতো পাৰিলে চাকি জ্বলাই পেলাই মই ভিডিঅ' কৰি দেখাম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো সকলোকে চাই থাকিব। বৰগীতে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এতিয়া মই ফাৰ্ষ্টতে গৈ পেলাই আমাৰ গাড়ীখন গেৰেজৰ পৰা মানে চোতাললৈ উলিয়াই লওঁগৈ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব বাৰু। আৰু এই ভিডিঅ'ত মই ভইচ অভাৰ দি আছোঁ কাৰণ কথা ক'বলৈ হ'লে ভিডিঅ'টো অকণমান মানে খেলি মেলি হৈ যাব আৰু গতিকে মই ভইচ অভাৰ দি আছোঁ। এডিট কৰোঁতে মানে ভইচটো লগাই দিছোঁ। আৰু তাতে আছে আমাৰ গেৰেজত গাড়ীখন দেখিছে। তো আৰু এইটো হৈছে চাবি। এতিয়া গাড়ীখন সোনকালে ষ্টাৰ্ট কৰি বেকলৈ আনোঁ, আপোনালোকে চাই থাকক। যিহেতু গাড়ীখন উলিয়াই হ'ল সেইকাৰণে মই বাইকখনো উলিয়াই আনিলোগৈ দেখিছে। আৰু লগতে এতিয়া মোৰ চাইকেলখন মানে চিকন্দৰখন উলিয়াই আনগৈ, চাই থাকক আপোনালোকে। আৰু লগতে বাইকৰ ৰিমত নতুনকৈ নিয়ন কালাৰ ষ্ট্ৰিপ লগালোঁ দেখিছে। আৰু এইফালে আছে আমাৰ চিকন্দৰখন মই সদায় ইয়াতে থওঁ, মানে চিকন্দৰ গেৰেজ বুলি ক'ব পাৰি এইটো। আৰু এতিয়া সোনকালে চিকন্দৰখন তালৈ নি লওঁ আৰু তাত আপোনালোকক ভালকৈ দেখুৱাইছোঁ। তো গাইজ এইফালে দেখিছে আমাৰ যিখিনি বাহন আছিলে তাৰ লাইন আপ হৈ গ'ল। এইফালে আছে আমাৰ গাড়ীখন দেখিছে ৰেনাল্ট কুইড। এইফালে আছে আমাৰ বাইকখন মানে চিকন্দৰ V1, মানে এইখনৰ নামে অৰিজিনেল চিকন্দৰ, এইখনৰ চিকন্দৰ V2। আৰু এইফালে দেখিছে মই আমাৰ ৰিমৰ ষ্ট্ৰিপটো মই চেঞ্জ কৰি দিলোঁ। আগতে যিটো ডিজাইন আছিলে সেই ডিজাইনটো মোৰ অলপ বেয়া লাগিছিলে, মানে চাপৰি টাইপ লাগিছিলে, গতিকে মই এইটো ডিজাইন লগাই দিলোঁ। এই ডিজাইন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। দেখিছে চাইকেলৰ লুকটো। আৰু মই বাৰু অলপ চফা কৰি ল'লোঁ, বাকী বাইক গাড়ী কালিয়ে চফা কৰি থৈছিলোঁ। তো এতিয়া তাতে পূজা হ'ব, সেইটো হৈছে গেৰেজ। আৰু এইফালে আগৰ স্কুটিখন আছিলে সেইখন বাৰু এতিয়া বৰ্তমান বেয়া হৈ পৰি আছে, হ'লেও তাত ধূপ এডাল জ্বলামগৈ। চাই থাকক আৰু বাকী এতিয়া মালা চালাবোৰ ৰেডি কৰোঁ। আৰু এইকেইডাল হৈছে মালা দেখিছে। আৰু এইডাল লগাম আমাৰ গাড়ীখনত মানে ৰেনাল্ট কুইডত। আৰু এইডাল লগাম মই মোৰ চিকন্দৰত, মানে চিকন্দৰ 1ত লগাম আৰু V1। আৰু এইডাল লগাম মই চিকন্দৰ V2 মানে মোৰ চাইকেলখনত। তো চাই থাকিব, সোনকালে মালা চালা লগাই লওঁগৈ। আৰু বাকী আৰু এখন চাইকেল আছে মোৰ, বাকী ভণ্টিৰ চাইকেলো আছে, মই উলিয়াই আনোগৈ সোনকালে। আৰু এইফালে দেখিছে মালা লগাই দিলোঁ। আৰু এইডাল মালা মই বাইকত লগাম বুলি ভাবিছিলোঁ, কিন্তু ইয়াত লগাবলগীয়া হ'ল কাৰণ এইডাল অকণমান চুটি, চাইকেলত লগাবলৈ ভাল হয়। আৰু এইডাল দীঘল কাৰণে বাইকত লগাই দিলোঁ, কোনো কথা নাই, মূল্য একেটাই চবৰে। আৰু এইফালে দেখিছে গাড়ীত মালা বিশেষকৈ লগোৱা নাই, অকল ভিতৰৰ ফালে অলপ লগাইছোঁ দেখিছে। আৰু এতিয়া সোনকালে ধূপ চুপ জ্বলামগৈ, চাই থাকক। এইডাল দেখিছে মালা গাড়ীত লগাইছোঁ, বাকী গাড়ী বাহিৰত মালা লগোৱা নাই। আৰু এইফালে হৈছে মোৰ এখন আগৰ চাইকেল BSC ছুপাৰ ডিলাক্স। আৰু এইফালে এখন হৈছে মুন্নাৰ চাইকেল, মানে মোৰ ভণ্টি, তাতো মালা লগাই দিলোঁ। তো এতিয়া সোনকালে ধূপ চুপ লগাই লওঁ আৰু বাকী আপোনালোকক দেখুৱাওঁ। আৰু লগতে গেৰেজতে যিহেতু পূজা চূজা কৰা হ'ব তাৰ ৰেডি কৰিছে মাহঁতে।
চাই থাকক আপোনালোকে। চবতে ধূপ লগাই দিলোঁ, মই আপোনালোকক অকণমান পিছত দেখুৱাই আছোঁ। আৰু ধূপ লগোৱাৰ পিছত যিহেতু গাড়ী বা বাইক এইবোৰ ষ্টাৰ্ট কৰি দিব লাগে, অকণমান আগলৈ নি দিব লাগে, গতিকে ষ্টাৰ্ট কৰি লৈছোঁ। দেখিছে এতিয়া গাড়ী ষ্টাৰ্ট হৈ গ'ল। বাকী বাইকৰ চাউণ্ডটো বাৰু বেছি, আপোনালোকে অকণমান দেৰিকৈ শুনিবই। আৰু এতিয়া সোনকালে বাইকখন ষ্টাৰ্ট কৰি লওঁ। চাবি অন কৰি দিলোঁ, আৰু যিহেতু চেফটো বেয়া হৈ আছে গতিকে কিকতে ষ্টাৰ্ট কৰিব লাগিব। দেখিছে এটা কিকতে ষ্টাৰ্ট হৈ গৈছে বাইক। আৰু চাউণ্ড শুনক আপোনালোকে অলপ। আৰু বাকী এইফালে দেখিছে ধূপ লগালোঁ, ৰ'ব মই ভালকৈ দেখুৱাইছোঁ। এতিয়া চাওক মোৰ চিকন্দা V2ত ধূপ লগালোঁ, আৰু এইফালে চিকন্দা V1তো ধূপ লগালোঁ। আৰু এইফালে দেখিছে গাড়ীখনতো ধূপ লগাই দিলোঁ, হৈ গ'ল। বাকী ইয়াতো মানে এইখনতো এডাল ধূপ লগাইছোঁ, এইখনতে আৰু এইখনতে মুন্নাৰ চাইকেলখনতে। তো বাকী এতিয়া খানা চানা ৰেডি কৰিছে, মানে বিশ্বকৰ্মা পূজা পাতোঁতে যিহেতু খুৱাব। আৰু এতিয়া আমাৰ গাড়ীখন অকণমান চলাই দিব, মানে আগলৈ আগবঢ়াই দিব লাগে যিহেতু নিয়মমতে। প্ৰথমতে পিছলৈ গৈছিলে বাৰু, এতিয়া আকৌ আগলৈ দিছে। তেতিয়া সোনকালে খানা কি ৰেডি কৰিছে মই আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। বাকী ভিডিঅ'টো বেছি মানে ইণ্টাৰেষ্টিঙো নহয় বাৰু, হ'লেও চাই থাকিব। আৰু এইফালে দেখিছে আছে মিনি, আমাৰ ঘৰৰ মেকুৰীটো ইয়াত মৰম লগা দেখিছে। আৰু আজি তেওঁ বিশ্বকৰ্মা পূজা খাবলৈ ৰাতিব পাই আছে আমাৰ ঘৰতে, দেখিছে। আৰু যিহেতু মালা চালা পিন্ধাই দিলোঁ। বাকী এতিয়া সোনকালে আমি ক্লাবলৈ গৈ পেলাই ৰেডি কৰোঁগৈ, মানে জিমত চাকি জ্বলাবলৈ। আৰু এইফালে দেখিছে ইয়াৰ খানা আমাৰ বিশ্বকৰ্মা পূজা। এতিয়া ঘৰত আজৰি হৈ পেলাই মই ওলাই আহিলোঁ আমাৰ জিমত চাকি জ্বলাবলৈ, মানে আমাৰ ক্লাবত যিটো জিম আছে। আৰু বতৰটোও বেয়া কৰিছে, বৰষুণ চৰষুণ দিব পাৰে। আৰু দেখিছে এয়া নিয়ন ষ্ট্ৰিপটো কেনেকুৱা লাগিছে চলি যাওঁতে বাইকত। তো এতিয়া সোনকালে তাত গৈ পেলাই লগ পাই আছোঁ। আৰু বৰষুণটো বাৰু নিদিলেই হৈছে, কাৰণ যিহেতু সোনকালে ঘূৰিও আহিব লাগিব। চাই থাকক। চাকি জ্বলোৱা কাম হৈ গৈছে কমপ্লিট, চাকি আৰু ধূপ জ্বলালোঁ। এইফালে দিছে বিশ্বকৰ্মাৰ ফটো, আৰু আপোনালোকে দেখিছিলে চাগে। আৰু বাকী চবতে সেৱা কৰিলোঁ আমি, তাৰ বাৰু ভিডিঅ' কৰিবলৈ নহ'ল, কাৰণ ভিডিঅ'টো নহ'লে আৰু বহুত দীঘল হৈ গ'লহেঁতেন। আৰু এতিয়া বাৰু বৰষুণ দি আছে, বৰষুণটো সোনকালে এৰক আৰু আমি যাওঁ। বহুত দেৰিৰ পৰা বৰষুণ দি আছিলে, গতিকে যাব পৰা নাছিলোঁ। এতিয়া বৰষুণটো এৰিয়ে যিহেতু সোনকালে ঘৰলৈ যাওঁ। তো গাইছ, এইটো আছিল আজিৰ ভিডিঅ'। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকক আমাৰ প্ৰতিষ্ঠা দিৱসৰ ভিডিঅ'টো লাগে তেনেহ'লে কৈ দিব, মই এডিট কৰা আছে, কিন্তু ভিডিঅ'টো দিয়া হোৱা নাই, কাৰণ গম পালেই পৰীক্ষা, পঢ়িবলৈ অলপ দিগদাৰ, মানে পঢ়িবলগীয়া হৈ আছে, গতিকে মোবাইলটো ভালকৈ চাবলৈ পোৱা নাই। আৰু যদি লাগে আপোনালোকে এইটো ভিডিঅ'ত যিমান পাৰে সিমান কমেণ্টে ভৰাই দিয়ক। তো আজিলৈ বাই বাই। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ বাই বাই।